ৰেচিপি আগবঢ়াম আৰু তাৰ আগতে মই আপোনালোকক দেখুৱাই লৈছোঁ এয়া চাওক আৰু এইফালেও আছে এয়া চাওক দেখিছে নিশ্চয় এইটো চবতকৈ ডাঙৰ মাছটো মানে শ'ল মাছ এইটো এইবোৰ চব আমাৰ মাহঁতে মানে শাহুমাই বিলত জাকৈ বাবলৈ যাওঁতে পোৱা মাছ আমাৰ নৰসিংহজোপা আৰু এয়া চোতালতে আছে সন্মুখতে মানে ইমান ধুনীয়া কুমলীয়া পাত ওলাইছে দেখিছে গোটেই গছজোপা কুমলীয়া পাতে ভৰি আছে এইখিনি নৰসিংহ পাতখিনি মই পানীত অকণমান সময় তিয়াই থৈছোঁ মানে অলপ ধূলি বালি ইয়াত লৈছোঁ আদা নহৰু জলকীয়া দুটামান আৰু কেঁচা হালধি আৰু আলু দুটা জলকীয়া বেছি লোৱা নাই কাৰণ মাহঁতে জ্বলা বেছি খাব নোৱাৰে আৰু ইয়াত মই ল'ম আৰু দিম অলপ পাঁচফোৰণ দিলে অলপ টেষ্টটো ভাল হয় মানে বেলেগ এটা টেষ্ট উঠে সেইটো নকৰা আগতে মায়ে অলৰেডি কাটি থৈ দিলে শ'ল মাছ দেখাইছোঁ ৰ'ব ভালদৰে এইটো চাওক ইমান ডাঙৰ আৰু কেইদিনমান আগত এটা খাইছিলোঁ সেইটো হৈছে 2 কেজি সমান সেইটোতো বহুত ডাঙৰ আছিলে এইকেইটাতো বাৰু সৰুৱে ফ্ৰাই কৰি লওঁ তাৰপিছত বনাওঁ মাছখিনি ফ্ৰাই হৈ থাকক বাৰু কম জুই দি দিছোঁ ফ্ৰাই কৰি থাকোঁতে মাছখিনি টেষ্টটো বনাই লওঁ এই মই আলু দুটাও কাটি ল'লোঁ এনেকৈ আৰু আপোনালোকেও কাটি ল'ব যেনেকৈ আপোনালোকে ভাল পায় আৰু ইয়াত মই প্ৰথমতে আলু দিম আলুখিনি অলপ সিজাব লাগিছে সেইবাবে এতিয়া মই ইয়াত মাছ দি দিম অকণমান মই ইয়াত গৰম মছলা ব্যৱহাৰ কৰিম অকণমান দিম নামমাত্ৰ অকণমান ডাঠ হৈ গৈছে এনেকুৱা হ'লেই হৈ যাব আমাৰ খাবলৈ এই আমাৰ মাছ খাবলৈ ৰেডি হৈ গ'ল এতিয়া আমি ভাতৰ লগত খাম আৰু